নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাছেৰে বনোৱা বিলাহীৰ ব্যঞ্জন। আহকচোন মই কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাওঁ। আপোনালোকে নিশ্চয় প্ৰথমৰ পৰা শেষলৈকে চাব বুলি অনুৰোধ জনাইছোঁ। মাছখিনিত মই হালধি সানি লৈছোঁ। এইদৰে মই ভালকৈ হালধি সানি ল'ম। এতিয়া মই মাছখিনি ফ্ৰাই কৰি আছোঁ। গৰমৰ দিনত টেঙাৰ ব্যঞ্জন খাই বৰ ভাল লাগে। যিহেতু ইমান গৰম দিছে, মই ভাবিলোঁ যে বিলাহীৰ টকখনে বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। এতিয়া মই আদা, নহৰু, জলকীয়া আটাইখিনি মই পাচলি ফ্ৰাই কৰি আছোঁ আৰু মই বিলাহী দিছোঁ। এইদৰে মই ভালকৈ লৰাই লৰাই ভাজি থাকিম। মই সিজিবৰ বাবে কিছু পানী দিছোঁ। সেইখিনি কিছু মই ঘুটনি মাৰি দিছোঁ আৰু মোৰ ইতিমধ্যে ব্যঞ্জন হ'বৰ হ'ল। মই মাছ দিম আৰু মোৰ নিমখো দিবৰ হ'ল। আপোনালোকে মোৰ ৰন্ধন প্ৰণালী প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে মই বহুত ধন্যবাদ জনালোঁ।